নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত। আজিৰ অভিমতত আমি সদৌ অসম ছাত্ৰ সন্থা বনাম প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ এটা নতুনকৈ গঠন হ'বলগীয়া সংগঠনৰ সন্দৰ্ভত কথা পাতিব বিচাৰিছো। আসু বনাম নতুনকৈ গঠন হ'বলগীয়া প্ৰাক্তন আসুৰ সংগঠনক লৈ ইতিমধ্যে আপোনালোক অৱগত বাতৰি কাকত আৰু টেলিভিছনত এটি বাতৰি হৈছে। আমাৰ প্ৰতিদিন টাইমতো ইতিমধ্যেই এই সন্দৰ্ভত বিস্তৃত ৰূপত বাতৰি প্ৰকাশ পাইছে আৰু আজি সেই বিষয়টোক লৈ আমি কথা পাতিব বিচাৰিছো এই কাৰণে যে সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্ব কৰবাত হ্ৰাস হৈছে নেকি, নে সদৌ অসম ছাত্ৰ সন্থাক কৰবাত হেয় প্ৰতিপন্ন কৰিব বিচৰা হৈছে নেকি, নে সঁচাকৈ প্ৰাক্তন আসু কৰ্মীসকলে কুচকাৱাজ চলাইছে আন এক ৰাজনৈতিক মঞ্চ গঠন কৰিবৰ কাৰণে, নতুবা কোনোবা ৰাজনীতিকৰ নিৰ্দেশত তেখেতসকলে সংগোপনে এক নতুন ৰণকৌশল প্ৰস্তুত কৰিছে নেকি? এনেধৰণৰ কিছু কথাই আজিৰ অভিমতত আমি আলোকপাত কৰিব বিচাৰিছো। ইতিমধ্যেই আমাৰ ষ্টুডিঅ'ত তেখেতসকল আহি উপস্থিত হৈছেহি। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপংক নাথ আমাৰ ষ্টুডিঅ'ৰ অন্যতম অতিথি। মই দীপংক নাথক অনুষ্ঠানলৈ স্বাগতম জনাইছো। এগৰাকী লেখক আৰু আজিৰ অনুষ্ঠানটোৰ নিৰপেক্ষ ব্যক্তি হিচাপে ছাইদুল ইছলামক আমি আমন্ত্ৰণ কৰিছো। ছাইদুল ইছলামকো অনুষ্ঠানলৈ স্বাগতম জনাইছো। আৰু প্ৰাক্তন আসুৰ ফালৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ দুগৰাকীকৈ প্ৰাক্তন সভাপতি আজিৰ অনুষ্ঠানটোৰ অতিথি প্ৰবীণ বড়ো ডাঙৰীয়া আছে। মই অনুষ্ঠানলৈ স্বাগতম জনাইছো। আৰু শংকৰ প্ৰসাদ ৰয় আছে। মই আপোনাকো অনুষ্ঠানলৈ স্বাগতম জনাইছো। প্ৰথমতে মই প্ৰবীণ বড়ো ডাঙৰীয়া, মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। সদৌ অসম ছাত্ৰ সন্থাৰ বেনাৰত এটা নতুন সংগঠনৰ কি প্ৰয়োজন হ'ল হঠাৎ? সদৌ অসম ছাত্ৰ সন্থাৰ বেনাৰত নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীবিলাক একত্ৰিত হোৱাৰ কাৰণে এটা কমন প্লেটফৰ্ম। এটা সদৌ অসম ছাত্ৰ সন্থাৰ লগত কোনো সম্পৰ্ক নাথাকে, কিন্তু আমি নামটোতো প্ৰাক্তন আসু বুলি থাকিব নাথাকিব পাৰে। নাম এতিয়ালৈকে ঠিক হোৱা নাই, সংবিধান এতিয়ালৈকে ঠিক হোৱা নাই, ইয়াৰ পতাকা এতিয়ালৈকে ঠিক হোৱা নাই। অকল জাষ্ট আমি অসমত থকা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলক একত্ৰিত কৰিছো। প্ৰাক্তন কৰ্মী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলক একত্ৰিত কৰিছো এটা কমন প্লেটফৰ্ম বনাবৰ কাৰণে। ইয়াত আমি এণ্টি আসু ষ্টেণ্ড ল'বলৈ নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ আমি বিৰোধী নহয়, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পেৰেল গঠন কৰাটো নাহেই, কাৰণ আমি নিয়মিত ছাত্ৰ নহয়। যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সমান্তৰাল সংগঠন হোৱাৰ কোনো ইয়াত কিবা নাথাকে। গতিকে আমাৰ স্পষ্ট কথা হ'ল যে আমি আসুৰ প্ৰাক্তন কৰ্মীহে, আসুৰ প্ৰাক্তন কৰ্মীবিলাকেহে একত্ৰিত হ'ম। নাম কি হ'ব, ইয়াৰ সংবিধান কি হ'ব, ইয়াৰ অবজেক্টিভ কি হ'ব, সেইটো আমি ইতিমধ্যে আলোচনা কৰিয়ে আছো। গতিকে জাষ্ট আমি একত্ৰিত হৈছোহে। গতিকে ইয়াত এণ্টি আসু ষ্টেণ্ড আমাৰ নাথাকে, আৰু সমান্তৰাল সদৌ অসম ছাত্ৰ সন্থাৰ সমান্তৰাল সংগঠন গঠন কৰাৰ কোনো প্ৰশ্ন ইয়াত আহি পৰা নাই। ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই শংকৰ প্ৰসাদ ৰয় ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছো। আপোনালোক দুয়োগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি যিহেতু, আৰু আপুনিও এই প্ৰাক্তন আসুৰ যিটো সংগঠন গঠন হ'বলৈ গৈ আছে, আপুনিও তাৰ এগৰাকী অন্যতম উদ্যোক্তা। এতিয়া আপোনাৰ বক্তব্য কি, যে সঁচাকৈ কাৰোবাৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে নেকি, নে এইটো আসুৰ মৰ্যাদা প্ৰতিচ্ছবি ক'ৰবাত লাঘৱ হৈছে, যাৰ কাৰণে আপোনালোকে বেলেগ ধৰণে উত্থান কৰিব বিচাৰিছে? মই আপোনাৰ এটা কথা শুধৰণি কৰি দিব বিচাৰিছো। আসু প্ৰাক্তন হ'ব নোৱাৰে, প্ৰাক্তন আসু নহয়, আসুৰ প্ৰাক্তন কৰ্মী। আসুৰ প্ৰাক্তন কৰ্মীবিলাকহে একত্ৰিত হ'ব। গতিকে ইয়াত প্ৰাক্তন আসু কোনোদিনে প্ৰাক্তন হ'ব নোৱাৰে। গতিকে এই কথাখিনি যাতে আমি অলপ সংশোধন কৰি লওঁ। আমি কোনোদিনে যাতে নকওঁ যে প্ৰাক্তন আসুৰ প্ৰাক্তন কৰ্মীবিলাকহে আমি একত্ৰিত হ'ব বিচাৰিছো। আচ্ছা, ঠিক আছে। আপুনি কৈছে কিবা ন্যস্ত স্বাৰ্থ জড়িত আছে নেকি? ইয়াত কোনো একো নাই। আমি লগে ভাগে এসাঁজ খাব খুজিছো, তাত কি আপত্তি? বুজি নাপাওঁ মই। ইমান দিন অসম আন্দোলন হ'ল, অসম আন্দোলনৰ পিছত সেই মানুহখিনি যেতিয়া 85ত চৰকাৰ হ'ল, 86ত সেই মানুহখিনি তাত গ'ল। তাৰ পিছৰ পৰা যেতিয়া চৰকাৰ আহিল, কংগ্ৰেছ আহিল আৰু AGPও আহিল, তাৰ পিছত আমাৰ যিখিনি ল'ৰা এক্স আসু হৈ গৈ আছে, তেওঁলোক এনেকে চাৰিওফালে বিভিন্ন কাৰণত, বিভিন্ন সময়ত, বিভিন্ন কাৰণত বেলেগ বেলেগ ফালে গ'ল। সেইখিনি মানুহক আমি একত্ৰিত কৰিব খুজিছো, এক্স আসুখিনি। ইমান আমি একেলগে এসাঁজ খাম, অলপ সমাজৰ কথা পাতিম।
সমাজৰ কাম অলপ কৰিব অৰ্থনৈতিক চিন্তা আমাৰ আছে তাত আমাৰ কিছু এক্স আছু লৰাই বহুত অৰ্থনৈতিকভাৱে ভাল কাম কৰি আছে নহয় কোনোবাই পুখুৰী ইমান ডাঙৰ ডাঙৰ দিছে সেইবিলাক আমি চাই আছো কৰবাত সেইটো আৰু আমাৰ এক্স আছুখিনিক সেইখিনি কৰি দিব পাৰি নেকি আমি যদি একত্ৰিতভাৱে চৰকাৰৰ ওচৰত গৈ আমি প্ৰজেক্ট দিওঁ তেনেকুৱা ধৰণৰ অৰ্থনৈতিক উন্নয়নৰ বহুত দুখীয়া এতিয়াতো ঠেলা চলাও আছে নহয় এক্স আছু ৰিক্সাও চলায় দোকান দি খাই আছে তেওঁলোকৰ কাৰণেতো এতিয়া আছুৰ বিভিন্ন কাৰণত আছুৰ সেইবিলাক বিষয় লৈ সময় নাই নথকা কথাও কাৰণ মই নিজে আছিলো যিহেতু সভাপতি প্ৰবীণ দাও আছিল দীপাংকৰো আছে এতিয়া সময় ইমান বেলেগ 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 ইছ্যুবিলাক লওঁতে লওঁতে সেই সৰু সৰু কথাবিলাক ভাবিবৰ কাৰণে সময় নাই তেওঁলোকে এটা দুখ প্ৰকাশ কৰে যে আছু কৰিছিলো জীৱনৰ সোণালী সময়খিনি আমি এই অৰ্গেনাইজেশ্যনটোক দিলো আমাৰ আজি দুখৰ দিনত অসুখ হৈছে এবাৰ খবৰ ল'ব নাহে সময় নাপায় এইটো দোষ দি লাভ নাই আছুকো আমি দোষ নিদিওঁ আমি সেই মানুহখিনিক গোট খুৱাই তেওঁলোকৰ দুখৰ সুখৰ সমভাগী অলপ হ'ব খুজিছো তাত আপত্তি কিহৰ মই এইটোৱে বুজি নাপাওঁ মানে আমি একলগ হ'ব খুজিছো যে আহক এনেকুৱা এনেকুৱা এইবিলাক কথা চলি আছে বেলেগে বেলেগ ফালে গৈছে এতিয়া আমাৰ কথাটো হ'ল যোনে যি দলত নাথাকক কিয় আমি সকলোৱে একলগ হওঁ একেলগে এসাঁজ খাওঁ অলপ মনৰ কথা পাতো মই ক'লো এই সিদিনাখন যে ডিব্ৰুগড়ত ঘটনাটো হ'ল কমলেশ ডেকা গৈছিল কমলেশ ডেকা এজন কেঞ্চাৰ পেচেণ্ট কেঞ্চাৰ হৈছে তাৰ তেওঁৰ অপাৰেশ্যন হৈছে প্ৰায় 6 বাৰ নে 7 বাৰ যেতিয়া তেওঁৰ একেলগ হোৱা নাছিল এনেকুৱা অৰ্গেনাইজেশ্যন হোৱা নাছিল তেওঁৰ অৱস্থা বেয়া আছিল যেতিয়াই তেওঁৰ মানে কি হ'ল এই অৰ্গেনাইজেশ্যনটো হ'ল সকলোকে আমি লগ পালো মনৰ আনন্দ মানুহৰ ব্লাড প্ৰেছাৰো কমি গৈছে চুগাৰ কমি গৈছে এইকাৰণে এটা আনন্দিত হয়তো আপোনাৰ কথাখিনি বা প্ৰবীণ বড়ো ডাঙৰীয়াৰ কথাখিনি মই বিশ্বাস কৰিছো বা অসমৰ মানুহো হয়তো বিশ্বাস কৰিছে কিন্তু লগে লগে মোৰ মনলৈ এটা প্ৰশ্ন আহিছে লগে ভাগে এসাঁজ খাবৰ কাৰণে এটা সুকীয়া প্ৰতীক এখন সুকীয়া সংবিধান এখন নতুন পতাকাৰ কি প্ৰয়োজন এইটোতো কথা আছে লগে ভাগে খাই পেলাই আমি খাই পেলাই যে আমি শেষ কৰিম এইটো নহয় আমাৰ লক্ষ্য আছে আমাৰ লক্ষ্য আমি মেইনলি 4টামান বিষয়বস্তুৰ ওপৰত যিটো অবজেক্টিভ আমাৰ 4টামান বিষয়বস্তু আছে নাম্বাৰ 1 আমি প্ৰথম কথা হ'ল আছুৰ এণ্টি নহয় আমি আছু বিৰোধী নহয় নাম্বাৰ 2 ট্ৰাষ্ট কৰিম ট্ৰাষ্টৰ যোগেদি যিবিলাক আমাৰ আছুৰ প্ৰাক্তন কৰ্মীৰ পৰিয়াল আৰু পৰিয়ালৰ ল'ৰা ছোৱালী যিবিলাক ফাইনেন্সিয়েলি বিৰাট উইক সেইবিলাকক আমি শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সহায় আৰু 3 নম্বৰ হ'ল মানে অসমৰ যিটো অৰ্থনৈতিক বুনিয়াদ সেই বুনিয়াদটোক আমি শক্তিশালী ৰূপত গঢ়িব বিচাৰিছো যেনেকে আমাৰ যি ন্যাস হ'ব ন্যাসৰ যোগেদি আছুৰ প্ৰাক্তন যিবিলাক কৰ্মী মানে বিজনেছৰ হওক বিভিন্ন দিশত অৰ্থনৈতিক দিশটোত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি বেক কৰিব পাৰো নেকি সেইটো কথা আৰু 4 নম্বৰতে হ'ল আমাৰ যিবিলাক আছুৰ প্ৰাক্তন কৰ্মী এতিয়ালৈকে প্ৰাক্তন কৰ্মীসকলৰ এখন জীৱনপঞ্জী এখন তালিকা আমি প্ৰস্তুত কৰিব বিচাৰিছো সেইটো শাখাৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে যিবিলাক আমাৰ আছুৰ প্ৰাক্তন কৰ্মী সেই কৰ্মীবিলাকৰ বিষয় বা সৈতে সেইবিলাক আমি তালিকা প্ৰস্তুত কৰিম আৰু 4 নম্বৰতে 4টা গ'ল আৰু তাৰপিছত আমি ক'ব বিচাৰিছো যে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি এই যিটো নন পলিটিকেল বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন নেতাই একত্ৰিত হৈ নন পলিটিকেল এটা প্লেটফৰ্ম আমি বনাব বিচাৰিছো এটা অসম্ভৱ যেন লাগিব শুনাত যেন কিবা যেন সাংঘাতিক ধৰণ লাগিব কিন্তু এটা ইতিহাস আমি ৰচনা কৰিব বিচাৰিছো অসমত যে পলিটিকেল লিডাৰবিলাক পলিটিকেল পাৰ্টি বিভিন্ন পলিটিকেল পাৰ্টিত থকা বিভিন্ন নেতাবিলাক একত্ৰিত হৈ এটা নন পলিটিকেল প্লেটফৰ্ম বনাব বিচাৰিছো আমি একত্ৰিত আৰু ইয়াৰ মূল উৎসটো হ'ল এই যে আমি কৰিব বিচাৰিছো অসম্ভৱ এটা সম্ভৱ কৰিব বিচাৰিছো এটা আমাৰ ইতিহাস এটা সৃষ্টি কৰিব বিচাৰিছো ইয়াৰ মূল উৎসটো কিন্তু আছুৰ যিটো চৌম্বকীয় শক্তি সেই শক্তিৰ দ্বাৰা আকৰ্ষিত হৈ আমি প্ৰাক্তন যিবিলাক কৰ্মী সেই কৰ্মীবিলাক যি দলত নাথাকক কিয় সেই দলবিলাকৰ সেই দলৰ ব্যক্তিসকলে নেতাসকলে আছুৰ স্বাৰ্থত আছুৰ চৌম্বকীয় শক্তি সেই শক্তিৰ দ্বাৰা একত্ৰিত হৈ আমি এটা নন পলিটিকেল প্লেটফৰ্ম বনাব বিচাৰিছো আৰু এটা কথা সেইটো বস্তু ইতিহাস আমি ৰচনা কৰিবলৈ যাওঁতে বিচাৰতে এই যে ইতিহাস এটা হ'ব সেই বস্তুটোত এই যে বস্তুখিনি গজি নুঠাওঁতে মানুহৰ প্ৰতিবাদ কি হ'ব পাৰে
প্ৰতিবাদ হোৱাটো উচিত নহয় চব যোগাত্মক হোৱাটো আমি বিচাৰো যোগাত্মক হওক যে ফৰ্মেশ্যন হোৱাৰ পিছত ই যদি তেৰা কৰে তেওঁক চিধা কৰিবৰ কাৰণে ইয়াৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে জনমত সৃষ্টি কৰিবৰ কাৰণে যথেষ্ট সময় আছে নিগেটিভিটিটো আমি পৰিহাৰ কৰি পেলাই পজিটিভিটি চিন্তা লৈ পেলাই আমি কাম কৰিবলৈ বিচাৰিছো এই ক্ষেত্ৰত আমি কাৰো নীতি আদৰ্শৰ ক্ষেত্ৰত ষ্ট্ৰাইক নকৰোঁ আছুৰটো অপোজ কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে কাৰণ আছু মই এক্স প্ৰেচিডেণ্ট তেওঁ প্ৰেচিডেণ্ট আছিলে গতিকে আছুৰ আমি বহু দীঘলীয়া জীৱন আমি বহু সময় আমি আছুৰ কাৰণে কাম কৰিছো গতিকে তেনেকুৱা কাম কৰি হোৱাৰ পিছত আছুৰ বিৰোধিতা কৰাৰ কোনো প্ৰশ্নই নাহে আছুৰ নীতি আদৰ্শৰ ক্ষেত্ৰত কোনোবাই যদি ষ্ট্ৰাইক কৰিবলৈ বিচাৰে তেতিয়াহ'লে আমি কমন প্লেটফৰ্মে আমি জোৰদাৰ ইয়াৰ প্ৰতিবাদ কৰিম তেনেকুৱা চিন্তা চৰ্চা আমাৰ আছে আৰু সেইকাৰণে আমি এতিয়া সংঘাত আমি আছুৰ লগত বিচৰা নাই আছুৰ লগত সংঘাত হোৱাৰ কোনো প্ৰশ্নই নাহে আছু কোনোবাই বিৰূপ ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৱাকালি আমাৰ প্ৰাক্তন আছুৰ কৰ্মীসকলক সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থা অফিচলৈ মাতি নি পেলাই অপদস্থ কৰিছে আমি কিন্তু এই ক্ষেত্ৰত বাতৰি কাকত আপোনালোকৰ লেখীয়া বাতৰি কাকতবিলাকক আমি এপিল কৰিবলৈ বিচাৰিছো বাতৰি কাকতবিলাকে ভুল বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰিব নালাগে প্ৰবীণ বৰা শংকৰ প্ৰসাদ ৰায় ডিব্ৰুগড়লৈ কোনোজনী যোৱা নাই কিন্তু মাজ বাটৰ পৰা উভতি অহা বুলি দৈনিক জনমভূমি বাতৰি কাকতে প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে যে আমি আমাৰ অসমতো প্ৰকাশ কৰিছে গতিকে তেনেকৈ বিভ্ৰান্তিকৰ মূলক বাতৰি পৰিৱেশন কৰাটো আমি বিচৰা নাই বাতৰি কাকতসকলক আপোনালোকক অনুৰোধ কৰিছো আমি যিটো বস্তুটো এতিয়ালৈকে গঠন কৰাই নাই আমি জাষ্ট কুচকাৱাজ কৰিছো মানুহবিলাক একত্ৰিত কৰিছো এটা কমন প্লেটফৰ্ম বনাবৰ কাৰণে হয় দেখাত অসম্ভৱ যে এই পলিটিকেল পাৰ্টি লিডাৰবিলাকে বিভিন্ন আইডিঅলজিত থকা পলিটিকেল লিডাৰবিলাকে পলিটিকেল পাৰ্টি মানুহবিলাকে কেনেকৈ নন পলিটিকেল ফৰাম বনাব পাৰে এটা অসম্ভৱ যে লাগিছে কিন্তু সম্ভৱ কৰি আমি তুলিম আমাৰ লক্ষ্য আমি ইতিহাস ৰচনা কৰিব বিচাৰিছো আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আমি সহযোগিতা বিচাৰিছো তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিছো আৰু এই ফৰামে সদৌ অসম ছাত্ৰ সন্থাই জাতীয় ইছ্যুবিলাকত যেতিয়া মাত মাতিব আমি তেওঁলোকক বলিষ্ঠভাৱে সহায় কৰিম তেওঁলোকক আমি সহযোগ কৰিম সেই সিদ্ধান্ত আমি গ্ৰহণ কৰিছো আপুনি ক'ব বিচাৰিছিলে কিবা এটা কৈ লওক তাৰপিছত মই সুধিম ক'লেই তাৰমানে প্ৰবীণ দাই তথাপিতো মই কৈছো আমাৰ ইয়াত যদিও গোটেই ৰাজনৈতিক দলৰ সকলোৱে গোট খাইছো প্ৰবীণ দা BPF মই কংগ্ৰেছ আৰু বেলেগ বেলেগ দল বিজেপি আছে আমি ইয়াত কোনো ৰাজনৈতিক দলৰ হৈ ইয়াত আলোচনা নহ'ব ফৰামত হোৱা আলোচনাবিলাকহে সেই ৰাজনৈতিক দলত গৈ তেওঁ নিজে এই কথাবিলাক উত্থাপন কৰি তাক পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিব মই প্ৰবীণ বড়ো আৰু শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া মই একদম সন্মান কৰি এটা কথা কৈছো যে অসমীয়াত এষাৰ কথা আছে তেল পানী কেতিয়াও একেলগ নহয় সাপ নেউল কেতিয়াও একেলগ হ'ব নোৱাৰে এতিয়া আপোনালোকে যিটো কথা কৈছে শুনিবলৈ অকণমান কথাটো গণ্ডগোল যেন লাগিছে কংগ্ৰেছ বিজেপি AGP চবতে খিচিৰি হৈ থকা মানুহবিলাক পলিটিকেল মানুহবিলাক লৈ আকৌ এটা নন পলিটিকেল মঞ্চ গঠন হ'ব আপোনালোক মানুহবিলাকেই পলিটিকেল আপুনি নিজে কংগ্ৰেছত এখেত নিজে BPF-ত কমলেশ ডেকা নিজে বিজেপিত আছিল সেইদিনাখনলৈকে AGP-ত আছে এতিয়া গতিকে মানুহখিনি গোটেইখিনি পলিটিকেল মানুহ ৰাজনৈতিক মানুহ আৰু তেওঁলোকে আকৌ গঠন কৰিব বিচাৰিছে অৰাজনৈতিক সংগঠন এটা তাত কেনেকৈ আপোনালোকৰ নিজৰ যিটো নীতি আদৰ্শ আপুনি দলীয় এজন ব্যক্তি আপুনি এজন নেতা আপোনাৰ নিজৰ এটা আইডিঅলজি আছে সেইকাৰণে আপুনি কংগ্ৰেছ কৰিছে এখেতে BPF কৰিছে সেইকাৰণে এখেতৰ এটা নিজস্ব চিন্তা আছে গতিকে সেই মঞ্চখন কেনেকৈ নন পলিটিকেল হ'ব পাৰে কৰিব পাৰে কেনেকৈ কৰিব পাৰে এই কথাটো আমি আলোচনা কৰিছো যে বিভিন্ন ৰাজনৈতিক দলৰ ৰাজনৈতিক নেতাবিলাকে আহি নন পলিটিকেল এটা প্লেটফৰ্ম বনাব সেইটো দেখাত অসম্ভৱ যেন লাগিছে কিন্তু ইয়াৰ যিটো মেইন আমি একত্ৰিত হৈছে কেনেকৈ যে আমি আছুৰ প্ৰাক্তন কৰ্মী হিচাপেহে আমি একত্ৰিত হৈছো গতিকে আছুৰ প্ৰাক্তন কৰ্মীবিলাক একত্ৰিত আমি এইকাৰণে হৈছে ইয়াত পলিটিকেল দৃষ্টিভংগী পলিটিকেল চিটুৱেশ্যনৰ ওপৰত ডিছকাশ্যন হ'ব পাৰে কিন্তু কমন প্লেটফৰ্মটোক যাতে তেওঁলোকে ৰাজনৈতিকভাৱে কোনে ইউজ কৰিব নোৱাৰে তাৰ সংবিধানৰ ব্যৱস্থা আমি কৰিম কাৰণ যিটো সংবিধানৰ ব্যৱস্থা কৰিম নীতি নিৰ্দেশনা আমি যিটো উলিয়াম সেই নীতি নিৰ্দেশনাতে এনেকৈ ওলোৱা যাব যে কমন প্লেটফৰ্মৰ পৰা কমন প্লেটফৰ্মটোক কোনো নেতাই কোনো ৰাজনৈতিক নেতাই যাতে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে তেনেকুৱা সংবিধান আমি প্ৰস্তুত কৰিবলৈ উলিয়াইছো বিচাৰিছো আমাৰ লক্ষ্যখিনি থাকিব আৰু এই কমন প্লেটফৰ্মত আমি জাতীয় সমস্যাবিলাকৰ লগত জড়িত থকা ৰাজনৈতিক কথা বতৰাবিলাক চলিব কিন্তু সেই যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তক
মানে প্ৰত্যেকজন পলিটিকেল পাৰ্টিৰ লিডাৰে নিজৰ নিজৰ ৰাজনীতি দলৰ মানে প্লেটফৰ্মত তেওঁলোকে উপস্থাপন কৰিব গ্ৰহণ কৰাব পৰা নোৱাৰাটো তেওঁৰ কথা কৰিব পাৰিলেও ক'ব লগা নাই নকৰিলে আমাৰ ক'ব লগা নাই কিন্তু এইখন কমন প্লেটফৰ্মটো কোনে যাতে পলিটিকেলি ইউজ কৰিব নোৱাৰে ইয়াৰ সাংবিধানিক ব্যৱস্থাটো আমি কৰিম আৰু তাৰোপৰি দেখাত হয় অসম্ভৱ যে এইবিলাক কেনেকে লগ লাগিব সাপে নেউলে কেনেকে লগ লাগিব কিন্তু সেইটোক মুখিমুৰু কৰাৰ কাৰণে আছু যে কৰি আহিছিলো আমি কেনেকে লগ লাগিছো আছুৰ প্ৰাক্তন কৰ্মী হিচাপে আছু কিন্তু আমাৰ মূল শক্তি আমাৰ চুম্বকীয় আছুৰ শক্তিটোই প্ৰবীণ বড়ো মোৰ প্ৰশ্নটো তাতে আপোনালোকে এতিয়াও কৈ আছে আছু আপোনালোকৰ মূল শক্তি তেনেহ'লে ইয়াত যিখিনি কথা ক'লে আপোনালোকে দুয়োগৰাকীয়ে যে ক'লে এতিয়া সংঘাত হ'ব নালাগিছিল টেঙাখাটত যিটো হ'ল ডিব্ৰুগড়ত যিটো পৰিৱেশৰ সূচনা হ'ল এইটো হ'ব নালাগিছিল আপোনালোকে এই কথাখিনিকে আছুৰ বৰ্তমানৰ নেতৃত্বক আগতীয়াকৈ অৱগত কৰিছিলে নেকি কৰা নাই আমি জাষ্ট আগবাঢ়িছো হয় আমাৰ লক্ষ্যটো যেতিয়া এন্টি আছু নহয় হয় কিন্তু মই ভাবো এই কথাটো ক'ৰবাত যদি ভুল বুজাবুজি হ'ল আপোনালোকৰ যে য'ত এতিয়া আছু নেতৃত্ব আপোনালোকৰ বিৰুদ্ধে ডিব্ৰুগড়ত ইমান যুদ্ধাংদেহী মনোভাৱেৰে নামিবলগীয়া হ'ল সেইটোতো ভুল বুজাবুজি না আপোনালোকে সেইটোতে ভুল কৰিলে নেকি আমি নহয় সেইটোত আমাৰ ভুল হৈছে আমি আগতে আলোচনা অলপ কিছু কৰিব লাগিছিল কিন্তু আমি ভবা নাছিলো কাৰণ আমি যেহেতু আছুৰ এন্টি নহয় আমি যেহেতু নিয়মীয়া ছাত্ৰ নহয় পেৰেলেল ছাত্ৰ সন্থা আমি গঠন কৰিব নোৱাৰো আৰু এন্টি আছু ষ্টেটটো আমাৰ যেতিয়া নাই যেতিয়া আমি এটা মহৎ উদ্দেশ্য বহল দৃষ্টিভংগী উদাৰ দৃষ্টিভংগীৰে একেবাৰে স্বচ্ছ আৰু স্পষ্টভাৱে আমি আগবাঢ়িছো গতিকে আছুৰ লগত আমাৰ কনফ্লিক্ট হ'ব নোৱাৰে সেইটো আছিল আমাৰ ধাৰণা কিন্তু যোৱাকালি ঘটনাটোৱে আমাক অলপমান বেক কৰাই দিছে আমি ভাবিবলৈ বাধ্য হৈছো যে আলোচনাটো যে প্ৰয়োজন আছে নিশ্চয় সেইকাৰণে আপোনাৰ ষ্টুডিঅ'তে দীপাংকৰ নাথ ডাঙৰীয়া বৰ্তমান যিহেতু সভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ আমি অনুৰোধ জনাইছো আমি আলোচনা এটা কৰো সেইকাৰণেতো মই আপোনালোকক মাতি আনিছো সেইটো কাৰণে মাতি আনিছো আলোচনা আমি কৰিম সেইটোকে ক'লো বিভিন্ন যেতিয়া সামাজিক সমস্যা আমি আলোচনা কৰো এই জাতীয় সংগঠনৰ ক্ষেত্ৰতো যদি তেনেকুৱা কিবা এটা সংঘাত হৈছে বা কিবা এটা ভুল বুজাবুজি হৈছে তেনেহ'লে সেইটোক লৈ আমি কথা পাতিব পাৰোঁ এতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰ নাথৰ কাষলৈ আহিলোঁ আপুনি এই বিষয়টোৰ ক্ষেত্ৰত আজি মুখ খুলিছে আমাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলে দেখিছে ডিব্ৰুগড়ত যিটো পৰিৱেশৰ সূচনা হ'ল আৰু এখেতসকলে এতিয়া যিখিনি কথা ক'লে সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি মুৰব্বী হিচাপে সভাপতি হিচাপে আপোনাৰ এতিয়া বক্তব্য কি হ'ব প্ৰথম কথা প্ৰবীণ বড়ো ডাঙৰীয়া আৰু শংকৰ প্ৰসাদ ৰয় ডাঙৰীয়াই যিটো দৃষ্টিভংগী লৈ কথাখিনি উল্লেখ কৰিছে সেই কথাখিনিত নিশ্চয় যে তেওঁলোকৰ এটা শালীনতা আছে আৰু আছুৰ প্ৰতি ৰেছপেক্ট থকা বিষয়টো তেখেতসকলে উল্লেখ কৰিছে আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকে আলোচনা কৰিব আৰু এই বিষয়টো অনানুষ্ঠানিকভাৱে তেখেতসকলে আলোচনাৰ এটা প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে এতিয়া গোটেই কথাটো হ'ল যে আমাক যেতিয়া কৈছিলে যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক উপদেষ্টা যেহেতু তিনিগৰাকী উপদেষ্টা আমাৰ মাজত আমি এটা আলোচনাৰ প্ৰক্ৰিয়া হয়তো আমি চলাই নিম বুলি পেলাই তেওঁলোককো আমি অনানুষ্ঠানিকভাৱে ইতিমধ্যে কথাটো কৈছো আৰু সেই তাতেই আমাৰ বিষয়টো আমি ক'লোহেঁতেন বা আমি আলোচনা কৰিলোহেঁতেন কিন্তু এই কথাবোৰ একেবাৰে আগ নবঢ়াকে একেবাৰে বেপৰুৱা এটা মনোবৃত্তি লৈ পেলাই গোটেই বিষয়টো যিহেতু আগবাঢ়ি গৈ থকা হ'ল মই এইকাৰণে কৈছো কথাটো যোৱাকালিৰ ইনচিডেণ্টটো আচলতে তাৰমানে আমাক বেপুৰীয়াভাৱে আগবঢ়া কথাটো নকব গতিকে শিষ্টাচাৰ ভদ্ৰতাটো ৰাখি পেলাই আমি মানে আছুৰ লিডাৰ হিচাপে কথা পতাটো যুগুত বুলি মই ভাবো কাকো আমি বেপুৰা বুলি কোৱা বা কাৰোবাৰ শালীনতা অভদ্ৰ আমি কৰা সেইটো আমি নিবিচাৰো কাৰণ আমিও আছো সভাপতি হৈ আছো মই আপোনালোকক কোৱা নাই আপোনালোকে টানি নিব নালাগে মই কৈছো যে মই যেতিয়া তেখেতসকলে লখিমপুৰ ডিষ্ট্ৰিক্ট গঠন কৰি আছিল তেতিয়াও আমি বাধা প্ৰদান কৰা নাই বা তেওঁলোকে গঠন কৰিছে আমাৰ একো ক'ব লগা নাই কিন্তু ডিব্ৰুগড়ৰ ঘটনাটো মোক যেতিয়া ফোন কৰা হৈছিল তেতিয়া মই কৈছিলো যে আপোনালোকৰ যিগৰাকী ব্যক্তিয়ে তাত উদ্যোগ লৈছে উদ্যোগ লোৱা ব্যক্তিগৰাকীয়ে ইতিমধ্যে বৰ্তমানৰ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰীৰ বিৰুদ্ধে এটা গোচৰ তৰি থোৱা আছে আৰু সেই গোচৰত ইতিমধ্যে 24 ঘণ্টা তেওঁক থানাত নি বহাই থোৱা হৈছিল সেইগৰাকী ব্যক্তিয়ে মূল উদ্যোগ লৈ গোটেই তেওঁলোকৰ সংগঠনটো কৰিব গৈছে গতিকে আমাৰ ডিব্ৰুগড়ৰ ক্ষেত্ৰত এটা আপত্তি আছে আপোনালোকে যদি সেই বিষয়টো অলপমানো আলোচনা কৰি বিষয়টো আগবাঢ়ি গুচি গ'লহেঁতেন ডিব্ৰুগড়টো আপোনালোকে এতিয়া গঠন নকৰিলেও হ'লহেঁতেন মই সেই চেঞ্চতে কৈছো যে এটা বেপৰুৱা মনোভাৱ লৈ তেওঁলোকে তালৈ গুচি গৈছে ডিব্ৰুগড়টো বাদ দিও তেওঁলোকে বাকী কথাবোৰ আগবাঢ়ি আছে আমিতো ক'তো বাধা দিয়া নাই ক'তো তেনেধৰণৰ চিটুৱেশ্যন হোৱাই নাই
এতিয়া কথা হ'ল কি ডিব্ৰুগড়ত কি ঘটনা ঘটিল ডিব্ৰুগড়লৈ যোৱা হ'ল ডিব্ৰুগড়লৈ যি 3গৰাকী ব্যক্তি গ'ল তেওঁলোকে য'ত এৰেঞ্জ কৰিছিলে মিটিংখন তালৈ জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীও গৈছিল গৈ যেতিয়া কথা বতৰা পাতিলে যে আপোনালোকে ইয়াত এই ধৰণে যিহেতু সেই ব্যক্তিগৰাকী তাত উদ্যোক্তা বাকী যিখিনি প্ৰাক্তন আহিছিল তেওঁলোকৰ লগত কথা পাতিছে যে আপোনালোকে আজি এই কামটো নকৰিব কেন্দ্ৰীয় সমিতিৰ লগত কথা পতাৰ পিছত আপোনালোকে কি কৰে আগবাঢ়ি যাওক সেইখিনি সময়ত গুৱাহাটীৰ পৰা যোৱা ব্যক্তিগৰাকীয়ে কেইগৰাকীয়ে ক'লে যে ঠিক আছে আমি আজি আৰু ইয়াত নকৰো আমি ভাত চাত খাই পেলাই ইয়াৰ পৰা উভতি যাম আৰু সেই কথাখিনি হোৱাৰ পিছত তেওঁলোকে উভতি আহিলে আহি ডিব্ৰুগড়ত কোনো হোটেলত থাকি পেলাই তেওঁলোকে তাতে এখন সমিতি গঠন কৰিলে যে আজি নকৰো বুলি কৈ আহি সমিতি এখন গঠন কৰিলে আৰু সেই সমিতিখনৰ যিখন লিষ্ট সেই লিষ্টখন প্ৰেছৰ ওচৰলৈ গুচি গ'ল সাংবাদিকবিলাকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাক জনালে যে তেওঁলোকে যদি এটা সৎ উদ্দেশ্য লৈ ইয়ালৈ আহিছিল তেতিয়াহ'লে আমাক কিয় মিছা কথা কৈ পেলাই তেওঁলোকে আহি ডিব্ৰুগড়ত হোটেল এখনত এই লিষ্টখন পাঠ কৰি দিছে বা এই লিষ্টখন কিয় তেওঁলোকে সমিতি এখন গঠন কৰি ডিব্ৰুগড়ত গুচি গ'ল আমাক কিয় মিছা কথা ক'ব লগা হ'ল যদি সৎ উদ্দেশ্য লৈ ইয়ালৈ আহিছিল সেই কথাটোৱে ডিব্ৰুগড়ৰ ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থাৰ যিসকল লিডাৰশ্বিপ তেওঁলোকৰ মনত আহিল আৰু তেওঁলোকে লগে লগে তেওঁলোকক মাতি আনি সুধিলে যে আপোনালোকেতো আমাক টেঙাখাটত লিষ্ট বা আমি এই সমিতি গঠন নকৰো বুলি কৈছিল কিন্তু আপোনালোকে ইতিমধ্যে গঠন কৰে কাৰণ প্ৰেছে আমাক দিয়ে দিছে লিষ্টখন গতিকে তেতিয়া তেওঁলোকক প্ৰশ্ন কৰোঁতে তেওঁলোকে কিবা কিবি ধৰণৰ এটা কথা কটাকটি হৈছে তো গোটেই কথা কটাকটি বা এই গোটেই বিষয়টো আচলতে দুৰ্ভাগ্যজনক মই এইকাৰণে কৈছো যে প্ৰাক্তনসকলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা খুব সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি কাম কাজ কৰি আছে আৰু আমি সদায় প্ৰাক্তনসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি থাকো সদায় তেওঁলোকক আমি সহায় সহযোগো কৰি আহিছো বহু ক্ষেত্ৰত হয়তো আমি আৰু লেপছ আছে প্ৰাক্তন বা আগৰ শ্বহীদ পৰিয়াল নিৰ্যাতিত পৰিয়াল এইবিলাকক লৈ সময়ে সময়ে আমি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আছো সেইবাৰে ধাপে ধাপে আগবাঢ়ি গৈ আছে এই প্ৰায় 40 বছৰ হ'ব অসম আন্দোলনৰ এতিয়া যোৱা পৰহি কেবিনেটত সিদ্ধান্ত হৈছে প্ৰায় 60গৰাকী নিৰ্যাতিতা মহিলাক এতিয়া অতি সাহায্য দিব 200 কিমানগৰাকী শাৰীৰিকভাৱে পংগু আৰু অক্ষম লোকক সাহায্য দিব এইবোৰ কথা নেনা নেপেলাকে লাগি থকা হৈছে আৰু তেওঁলোক অসম আন্দোলনৰ নিৰ্যাতিত আছিল তো পৰ্যায়ক্ৰমে কথাবোৰ সেইকাৰণে পাতি থকা হৈছে আৰু যিসকল প্ৰাক্তন এতিয়া বহু ক্ষেত্ৰত আমি নিজা লিংকত থকা যিখিনি প্ৰাক্তন আছে তেওঁলোকক যিখিনি পাৰো সময় সময় সহায় কৰি থকা হৈছে আজি 8-10 বছৰ আগলৈকে মই এইকাৰণে কৈছো যে সৰ্বানন্দ সোণোৱাল ডাঙৰে মুখ্যমন্ত্ৰী হোৱাৰ পিছত শ্বহীদ পৰিয়ালক সাহায্য দিলে নতুন মুখ্যমন্ত্ৰী হোৱাৰ পিছত নিৰ্যাতিতসকলক সাহায্য দিয়া প্ৰক্ৰিয়া এটা আৰম্ভ হ'ল তাৰ আগত যিসকলে আহিছিল তেওঁলোকে 30,000 টকাকে সাহায্য দিছিল আৰু সেইখিনি সময়ত শ্বহীদ পৰিয়ালৰ যিসকল ব্যক্তি আছিল আমি নিজে জানো যে নিয়াসলৈ যেতিয়া আহে তেতিয়া এখন তাঁতশাল কিনি দিব তাৰমানে ছাত্ৰ সন্থাৰ সমৰ্থ অনুযায়ী হালৰ গৰু এগাল দিলে মাটি বন্ধকত থৈছে 12,000 টকা দি মাটিখিনি উলিয়াই দিয়ে এইবোৰে আচল সেই সময়ত কাম আছিল গতিকে এই কথাবোৰ আগবাঢ়ি গৈ থাকে এতিয়া প্ৰাক্তন এটা তেওঁলোকে আচুৰ যিসকল এক্স আছিল তেওঁলোকক লৈ পেলাই সংগঠন এটা কৰিব তাত আমাৰ আপত্তি নাই কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নামটোৰ বিষয়ত আমি অনানুষ্ঠানিকভাৱে কথা পাতি আছো আজি সেই একে কথা কমলেশ ডেকা ডাঙৰীয়াৰ লগতো পতা হৈছে প্ৰবীণ বড়ো ডাঙৰীয়াৰ লগতো কথা পতা হৈছে বা আন যিয়ে আমাক ফোনত এই বিষয়টো সুধিছে আমি কৈছো যে এই নামটো লৈ অলপ আমি কথা পাতি লোৱাটো উচিত হ'ব কাৰণ এতিয়া আপোনালোকে এইটো ব্যৱহাৰ নকৰিব কিন্তু ইতিমধ্যে তেওঁলোকৰ লোগো বা তেওঁলোকৰ নামটো লৈ পেলাই এছামে এটা মই কৈছো যে মই বেপেৰুৱা শব্দটো মই এওঁলোকক লৈ কোৱা নাই মানে এছামে সেই ধৰণৰ এটা ধৰণে গতি কৰি গোটেই কামটো ইমিডিয়েটলি সমাপন কৰিব লাগে এনে ধৰণৰ এটিটিউড এটা লৈছে যাৰ ফলত নহয় আমি আছুটো কিয় ইউজ নকৰিম আমি আছু বুলি শব্দটো কিয় নিদিম তাৰ কাৰণে জিলা সমিতিসমূহে আমাক কণ্টিনিউৱাছলি আমাক অহৰহ কৈ আছে যে এই শব্দটো থাকিব নেকি তেতিয়াহ'লে এছামে আকৌ এওঁলোকৰ লগত থকাত আপত্তি আছে কাৰণ লাখ লাখ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা গোটেই অসম জুৰি আছে প্ৰাক্তন লাখৰ ঘৰত আছে কাৰণ এতিয়া কিছু সংখ্যকে একত্ৰিত হৈছে এইটো 5,000 একত্ৰিত হৈছে আৰু 5,000 হয়তো ইনএক্টিভ হৈ আছে তেনেকুৱাকে আৰু বহু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা বিভিন্ন ক্ষেত্ৰত পলিটিকেলি আমাৰ মাজত হোৱা আলোচনাত আমি কওঁৱে যে 5% বা 10% হয়তো পলিটিকেলি এক্টিভেটেড কিন্তু বাকি যিখিনি আছে সেইখিনিয়ে সাধাৰণ জীৱন যাপনে কৰি আছে বেছি সংখ্যকে তেওঁলোকে কোনোবা টিচাৰ হৈ আছে কোনোবা খেতি কৰি আছে কোনোবা ব্যৱসায় বাণিজ্য কৰি আছে তেনেকুৱাকে আছে গতিকে একত্ৰীকৰণ হলে কিবা সাংঘাতিক হ'ব এনেকুৱা কথা নাই এই যে আছু সদৌ অসম ছাত্ৰ সন্থা বা আছু বিষয়টো যে নামটো যে তাত অন্তৰ্ভুক্ত হলে বিভিন্ন ক্ষেত্ৰত যে বাধা বা খেলিমেলি সৃষ্টি হ'ব পাৰে
সেই সম্ভাৱনাটোৰ সন্দৰ্ভত তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰিম বুলি কৈছো, কাৰণ নকৰো বুলি কেতিয়াও কোৱা নাই। আমি একেলগে বহিম, কথা বতৰা পাতিম, বা কিবা এটা সকলোৰে সমিল মিলেৰে কিবা নাম এটা হৈ পেলাই তেনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়িলে আমাৰ আপত্তি কৰিব লগা নাই, অৰাজনৈতিক হলে। কাৰণ তেওঁলোকে হয়তো ভাবিছে যে আমি যদিও ৰাজনৈতিকভাৱে এক্টিভ, ইয়াৰ মাজতে আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকে এই কথাটো এতিয়া ক্লিয়াৰ কৰিছে, এই সংগঠন কিন্তু জন্ম হবলৈ আজি প্ৰায় 5-7 বছৰমান হল। যেতিয়া অসমত কা আন্দোলন চলি আছিল, কা আন্দোলন চলি থকা সময়ত অসমৰ জনসাধাৰণ ৰাজপথত ওলাই আহিছিল, 5 গৰাকীকৈ নিৰপৰাধী ব্যক্তিক সেই সময়ত গুলীয়াই হত্যা কৰা হৈছিল, আৰু সমগ্ৰ অসমত বহু মানুহ জেলত সোমাই আছিল। সেইখিনি সময়তে হঠাৎ প্ৰাক্তন আছুৰ এটা জন্ম হৈ এই যোৱাকালি ডিব্ৰুগড়লৈ যোৱা যিগৰাকী ব্যক্তি, তেওঁৰ নেতৃত্বত এছামে গৈ পেলাই সেই সময়ত মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰায় 200মান ছাত্ৰ সন্থাৰ প্ৰাক্তন কেডাৰক লৈ গৈ পেলাই মন্ত্ৰীক গামোচা পিন্ধাই মালা পিন্ধাই থৈ আহিল, যিখিনি সময়ত অসমৰ ৰাইজ এটা বেলেগ পক্ষত আৰু এই প্ৰাক্তনসকলে গৈ এটা পক্ষত। এনেধৰণৰ কথা বতৰা ভৱিষ্যতে হ'ব নেকি? আমাৰ ছাত্ৰ সন্থাৰ জিলা পৰ্যায়ৰ কৰ্মকৰ্তাসকলে আজি সেই এটা অন্তৰ্দ্বন্দ্বত ভুগিছে। সেই সময়ত যিহেতু চেকা লাগিছিল, আছুক মানুহে খুব বেয়াকে সমালোচনা কৰিছে। এইবোৰ আকৌ প্ৰাক্তন হৈ পেলাই আৰু একেকেইটা মানুহে তেওঁৱে এতিয়া গৈ ডিব্ৰুগড়ত সংগঠন কৰিবলৈ কালি গৈছে, সেইগৰাকী ব্যক্তিক দেখিলে ল'ৰা জ্বলিবই। সেইগৰাকী ব্যক্তিয়েতো মুখ্যমন্ত্ৰীক গামোচা পিন্ধাইছে, মোৰ মোবাইলত ফটো আছে। ঠিক আছে বাৰু, ইয়াত সেই বহু সংখ্যক প্ৰাক্তনক লৈ পেলাই গৈ সেই সময়ত মুখ্যমন্ত্ৰী, ইফালে অসমৰ মানুহে বৰ্জন কৰিছিল সেই সময়ত। গতিকে সন্দেহ হোৱাটো স্বাভাৱিক, আপুনি সেইটোৱে ক'ব বিচাৰিছে। সন্দেহ হৈছে নিশ্চয়। মই আহিম আকৌ আপোনালোকৰ কাষলৈ, ছাইদুলৰ কাষলৈকো আহিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোক অৱগত নিশ্চয় যে আজি আমি কি বিষয়ে এতিয়া আলোকপাত কৰিছো। আছু বনাম আছুৰ প্ৰাক্তন কৰ্মীসকলৰ যিটো নতুনকৈ গঠন হ'বলগীয়া সংগঠন, আৰম্ভণিতে ক'ৰবাত কেনা লাগিছে, এক প্ৰকাৰ সংঘাতৰ সূত্ৰপাত ঘটিছে। কালিৰ দিনটোত ডিব্ৰুগড়ত কি পৰিৱেশৰ সূচনা হৈছিল, যিসকলে দেখা নাই বিৰতিৰ পিছতে চাব, মই দেখুৱাম কালিৰ অকণমান সেই পৰিৱেশটো। তাৰপিছতে ছাইদুল ইছলামৰ কাষলৈ উভতি আহিম। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছো অভিমতৰ পৰৱৰ্তী অংশলৈ। প্ৰিয় দৰ্শক, মই কৈছোৱেই কালি ডিব্ৰুগড়ত কি পৰিৱেশৰ সূচনা হৈছিল আছু আৰু আছুৰ প্ৰাক্তন যিসকল কৰ্মী, সেইসকলৰ নতুনকৈ গঠন হ'বলগীয়া যিটো সংগঠন, সেই সংগঠনৰ কুচকাৱাজ আৰম্ভণি কৰাৰ সময়ছোৱাতেই কি হৈছিল চাওক। ছাত্ৰ সন্থাক বিশেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছো। নহয় ছাত্ৰ সন্থাক লগত কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা হৈ জিলা সমিতিৰ লগত আলোচনা কেন্দ্ৰীয় সমিতিৰ লগত জিলা সমিতিৰ লগত আলোচনা হৈ আপোনালোকে মনে সমিতি বনাব সমিতি সহ্য কৰিম। হা মনে আজি আপোনালোকে হোটেল সোমাই আছে, আপোনালোকে বেয়া হাতত আছে, পলাই দিলে কেলে আপুনি পলালে কেলে আপোনালোকে তাৰপৰা পলালে কেলে? আমি তাত এটা আলোচনা কৰিছো, কিন্তু সেই মুহূৰ্তত আপোনালোকে পলাই দিছে তাৰপৰা। চিটুৱেশ্যনটো ঠিক থাকিবৰ কাৰণে আমি তাত পদাৰ্পণ কৰা নাই। আমি বাকীকেইজন তাত যদি পঢ়িব পাৰিছে, আপুনি কেলে পঢ়িব পৰা নাই? আপুনি কেলে পঢ়িব নোৱাৰিলে তাত? আপোনালোকৰ মনত এটা ভয় ভাৱ আছে নেকি? আপোনালোকে একদম আমি বাৰে বাৰে আজি 3 দিনৰ পৰা জিলা জনাই আছো, ডিব্ৰুগড় জিলাত প্ৰাক্তন ছাত্ৰ সংগঠন নহব। আমি বাৰে বাৰে কৈছো, কিন্তু আপোনালোকে চেলেঞ্জ কৰিছে, চেলেঞ্জ কৰি পেলাই মিটিং পাতিছে। কিন্তু আপোনালোকে থাকি কমিটিখন কৰি ল'ব। আমি জানো প্ৰিয় দৰ্শক, মই গোটেইখিনি দেখুওৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই। আপুনি নিশ্চয় যিখিনি দেখিছে এয়াই যথেষ্ট হয়তো। মই ছাইদুলৰ কাষলৈ আহিম এতিয়া। দৰ্শকসকলকো দেখুৱালো, ছাইদুলকো দেখুৱালো। এইটোৱেই পৰিৱেশৰ সূচনা হৈছিল কালি ডিব্ৰুগড়ত। আৰু এতিয়া আমি আছুৰ সন্দৰ্ভত এইকাৰণে কথা পাতিছোঁ যে আছু আৰু আছুৰ প্ৰাক্তন কৰ্মীৰ নতুন সংগঠন, যিটোক লৈ এই সংঘাতৰ এটা সূত্ৰপাত ঘটিছে মোটামুটি। আজি দীপাংকৰ নাথে বা সাধাৰণ সম্পাদকে এই বিষয়টোক লৈ মুখ খুলিছে। তেখেতসকলে যিখিনি কথা ক'বলগীয়া বক্তব্য আজি কৈছেও। আৰু এতিয়া নতুনকৈ গঠন হ'বলগীয়া সংগঠনটোৰ ফালৰ পৰা এই দুয়োগৰাকী যিহেতু প্ৰাক্তন সভাপতি আছে, এগৰাকী নিৰপেক্ষ ব্যক্তি হিচাপে ছাইদুল ক'ত গণ্ডগোলটো হৈছে? সদৌ ছাত্ৰ সন্থা এটা সামাজিক বিষয় বুলি আমি ধৰি লওঁ সদায়। সদৌ ছাত্ৰ সন্থাৰ সাংগঠনিক যিবিলাক বিষয় সেইবিলাক তেওঁলোকৰ আভ্যন্তৰীণ হলেও আমি সদৌ ছাত্ৰ সন্থাৰ
যিবিলাক বিষয় তেওঁলোকে উপস্থাপন কৰে বা তেওঁলোকৰ যে সাংগঠনিক যিবিলাক কৰ্মকাণ্ড আমি সকলোবিলাকে এটা সামাজিক বিষয় বুলি ধৰি লওঁ আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থা এটা আলোচনাৰ বিষয় আপুনি কৰিছে মই ভাল পাইছো এতিয়া মূল কথাটো এনেকুৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তনেই হওক বা অন্য জাতীয় সংগঠনৰে প্ৰাক্তন হওক বা অসম সাহিত্য সভাৰ প্ৰাক্তন হওক বা যিয়ে নহওক এখন গণতান্ত্ৰিক দেশত নিৰস্ত্ৰভাৱে যিকোনো ব্যক্তিয়ে সমবেত হ'ব পাৰে তেওঁলোকে সন্থা সংগঠন খুলিব পাৰে আৰু এই যে নামটো লৈ পেলাই বিতৰ্ক হৈছে এতিয়া আছু বুলি ব্যৱহাৰ কৰিব নে ছাত্ৰ সন্থাৰ প্ৰাক্তন বুলি ব্যৱহাৰ কৰিব নে নকৰিব এই বিষয়টো মই ভাবোঁ এই বিষয়টোতকৈ মূল যিবিলাক আদৰ্শগত অৱস্থান হ'ব পাৰে ভৱিষ্যতে সেইবিলাক বিষয় কিন্তু মই ভাবোঁ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সাংগঠনিকভাৱে তেওঁলোকৰ কি যিটো স্থিতি হ'ব পাৰে অনাগত দিনত তাক সদৌ অসম ছাত্ৰ সন্থাই কি ধৰণে লয় বা তেওঁলোকে এই সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত এই সংগঠনটোৰ যিটো কৰ্মকাণ্ড কেনেকুৱা হ'ব পাৰে তাক অলপমান নজৰ দিয়াটো মই ভাবোঁ বেছি গুৰুত্বপূৰ্ণ সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকে কৰিছিল তেওঁলোকে প্ৰাক্তন আছু নাম দিয়া তেওঁলোকৰ মই ভাবোঁ কৰবাত এটা নৈতিক অধিকাৰো তেওঁলোকৰ আছে তেওঁলোকে আজি শংকৰদা কংগ্ৰেছত আছে প্ৰবীণ দা মই জানো যে BPF-ত আছে হিমন্ত বিশ্ব শৰ্মা আজি বিজেপিত আছে সৰ্বানন্দ সোণোৱাল বিজেপিত আছে তেওঁলোকে যিমানে যি নহওক যেতিয়া তেওঁলোকে এটা ভাল কাম কৰে কৰবাত কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক বৰ্তমান তেওঁলোকৰ কৰ্মী আছে বা যিসকল প্ৰাক্তন আছে তেওঁলোকে প্ৰাউড ফিল কৰে বা কেতিয়াবা আমাৰ লগত কথা পাতিলেও তেওঁলোকে এটা গৌৰৱ অহংকাৰ কথাখিনি কয় আৰু একেদৰে যেতিয়া তেওঁলোকে এটা ভুল কাম কৰে কিন্তু মই ভাবোঁ সকলোতকৈ বেছিকৈ যদি সমালোচনাৰ সন্মুখীন হয় সদৌ অসম ছাত্ৰ সন্থা হয় আৰু আমি ভাবোঁ সদৌ অসম ছাত্ৰ সন্থা এটা অসমৰ জাতীয় সংগঠন জাতীয় শক্তি আৰু এটা আৱেগ এই আৱেগটোৰ এটা এনেকুৱা এটা শক্তি আছে সেই শক্তিটো কিন্তু মই ভাবোঁ ক্ষয় হোৱাৰ যিটো উপক্ৰম হৈছে লাহে লাহে সেই সময়খিনিতে এই প্ৰাক্তন যিসকল কৰ্মী তেওঁলোকে নামটো বিতৰ্ক বাদ দি পেলাই কৈছোঁ তেওঁলোকে আজিৰ এই পৰিৱেশত তেওঁলোকে হঠাৎ এনেকৈ একত্ৰিত হোৱাৰ কি পৰিৱেশ তেওঁলোকে বিচাৰি পেলাই বা তেওঁলোকৰ যিটো উচ পিছনি হঠাৎ লাগিল সেই বিষয়টো মই ভাবোঁ এটা পৰ্যালোচনা বা বিশ্লেষণৰ বিষয় হ'ব পাৰে দ্বিতীয় কথাটো হ'ল কৰবাত তেওঁলোকে যিখিনি কথা আজি ইয়াতে কৈছে যে আমি এসাঁজ খাব খুজিছোঁ আমাৰ প্ৰাক্তন কৰ্মীখিনিৰ লগত আমি উঠা বহা কৰিব খুজিছোঁ তেওঁলোকৰ ব্যৱহাৰত মাত দিব খুজিছোঁ বা আমি তামচা ফূৰ্তিও কৰিব খুজিছোঁ এইবিলাক বিষয় মই ভাবোঁ এটা সংগঠন খোলাৰ কোনো ভিত্তি হ'ব নোৱাৰে তেওঁলোকৰ ইয়াত এটা নিশ্চিতভাৱে উদ্দেশ্য আছে আৰু সদৌ অসম ছাত্ৰ সন্থা আমি বিগত সময়ত দেখিছোঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত তেওঁ য'তে যায় এটা সময়ত কলা পতাকা দেখুৱাই ফুৰিছিল এতিয়া এই যিটো নতুন সংগঠন খোলাৰ এটা পোষকতা এই পৰিৱেশত হৈছে প্ৰফুল্ল মহন্ত যদি কালি কয় যে মই প্ৰাক্তন আছো মই আপোনালোকৰ লগত থাকিম তেওঁক ৰাখিবনে নাই যদি ৰাখে তেতিয়া আছুৰ অৱস্থানটো কি হ'ব বা আছু এইখিনি মানুহৰ লগত তেওঁলোকৰ যিটো অৱস্থান সেই অৱস্থানটো কেনেকৈ কোনটো পৰ্যায়ত কিমান দূৰত্বত ৰাখিব এই বিষয়বিলাক কিন্তু এটা পৰ্যালোচনাৰ বিষয় তাৰপিছত আছুৰ কি স্থিতি থাকিব কাৰণ সংগঠনটোৱে আছুৰ প্ৰাক্তন কৰ্মীক লৈহে সেই বিষয়টো মই চাওঁ আজি দীপাংকৰ দা ইয়াতে বহি আছে কালি তেখেতেও প্ৰাক্তন হ'ব তেখেতেও কিবা কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থা যিবিলাক কৰ্মী আছে আমি গাঁৱে ভূঞে দেখিছোঁ তেওঁলোকে সামাজিকভাৱে জড়িত হৈ থাকে পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া সেই সংগঠনটোৰ পৰা ওলাই যাব লগা পৰিৱেশ হয় তেতিয়া তেওঁলোকে কৰবাত নহয় কৰবাত জড়িত হ'বলৈ নিজক একমোডেট কৰিবলৈ চেষ্টা কৰে আৰু কৰাটো মই ভাবোঁ অস্বাভাৱিকতা একো নাই তেওঁলোকে সেই সংগঠনটোৰ পৰা ওলাই গৈ পেলাই সামাজিকভাৱে নিজক মানে প্ৰাসংগিক কৰি ৰখাৰ যিবিলাক ব্যৱস্থা সেই ব্যৱস্থাবিলাক তেওঁলোকে নিজে কৰি লয় ৰাজনৈতিকভাৱে তেওঁলোকে ৰাজনীতি কৰে আৰু সেইটোৱে আটাইতকৈ মই ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাৰ শক্তি আৰু একেবাৰে আপুনি যদি চাবলৈ যায় সেইটো একেবাৰে ডাঙৰ বিড়ম্বনাও আজি কাৰ বিষয়টো ইয়াতে অলপ আগতে ওলাইছে আমি কথা পাতিছোঁ কাৰ লৈ পেলাই যিটো সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল প্ৰাক্তন নেতা তেওঁলোকে গৈ পেলাই আজি AGP BJP কংগ্ৰেছত ভৰি আছে তেওঁলোকৰ যিবিলাক স্থিতি সেই স্থিতিবিলাক কিন্তু যেতিয়া সদৌ অসম ছাত্ৰ সন্থা কিন্তু আগতে যিবিলাক কথা কৈ পেলাই তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থা কৰিছিল ৰাতিটোৰ ভিতৰতে পাভলতি মাৰি পেলাই বা মই একেলগে এটা বেলেগ সংগঠনৰ নামত ক'ব খুজিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক বা বিভিন্ন জাতীয় সংগঠনবিলাক হওক যিবিলাক জনগোষ্ঠীয় সংগঠন আছে তেওঁলোকৰ যিবিলাক নেতা আছে তেওঁলোকে পৰৱৰ্তী সময়ত গৈ পেলাই পাভলতি মাৰে কেতিয়াবা কান্দুলি মাছৰ নিচিনাও লুটি বাগৰ মাৰে এনেকুৱা প্ৰেক্ষাপটত কিন্তু সকলোতকৈ বেছি সমালোচিত হয় সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকে যিদিনালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব আছে কিন্তু তাৰ পিছদিনা তেওঁলোকে একো কৰিব নোৱাৰে আজি প্ৰাক্তন ছাত্ৰৰ নামত তেওঁলোকে সংগঠন খুলিব খুজিছে আৰু সেই সংগঠনটো মই ভাবোঁ গণতান্ত্ৰিকভাৱে বাধা দিয়াৰ মই আছুৰ এটা স্কোপ মই দেখা নাই আজি তেওঁলোকে মাতি নি পেলাই কিবা এটা পৰিৱেশ কৰিছে সেই পৰিৱেশটো মই ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত তেনেকুৱা পৰিৱেশ আমি দেখা নাই বা হোৱাটো উচিত বুলি নাভাবোঁ কিন্তু এটা কথা ঠিক সদৌ অসম ছাত্ৰ সন্থাৰ নামটো যিহেতু থাকিব আমি কিন্তু এই মানুহখিনিক আজিও বা প্ৰবীণ দাক যেতিয়া চাওঁ মই কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বুলি প্ৰথমতে চাওঁ এই চাওঁতে যে তেওঁলোকে কৰা কামখিনি কিন্তু আমি পৰ্যালোচনা কৰোঁ
আধা যদি তেওঁ ৰাজনৈতিক হিচাপে কৰোঁ, আধা কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাক লৈ পেলাই কৰোঁ। গতিকে এই যিটো প্ৰেক্ষাপট তেওঁলোকে বনাইছে, তেওঁলোকে যে এটা পৰিক্ৰমাৰ মাজেৰে ওলাই আহিছে, সেই পৰিক্ৰমাটো কেতিয়াও সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ছাইদুল, মই এটা কথা সুধোনে, এখেতসকল যিহেতু প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে আছুৰ লগত জড়িত, কিন্তু তুমি যিহেতু এগৰাকী নিৰপেক্ষ ব্যক্তি হিচাপে মই ইয়ালৈ আমন্ত্ৰণ কৰি আনিছো আৰু সেইকাৰণে তুমি আহিছা। কথাটো এনেকুৱা নেকি যে তুমি যিখিনি কথা ক'লা সেইফালৰ পৰা সদৌ অসম ছাত্ৰ সন্থা অসমীয়া জাতিৰ কাৰণে এক আবেগ, শক্তি, এটা শক্তি, আমাৰ এটা সাহস, হয় হয়নে? গতিকে কথাটো এনেকুৱা হ'ল নেকি যে যিহেতু কেতিয়াবা বিবেকতকে আবেগে ক'ৰবাত অগ্ৰাধিকাৰ পায়, এই গোটেই কাৰবাৰটোত মই যে ক'লো এটা আবেগৰ নাম সদৌ অসম ছাত্ৰ সন্থা, তেনেকুৱা হৈ গ'ল নেকি যে ক'ৰবাত অলপ হিন্দেৰী হ'ব বা কোনোবাই ক'ৰবাত অলপ চেকা লগাব বুলি কোনোবাই অনুভৱ কৰিলে, যাৰ কাৰণে তেওঁলোক তেনেকে জাঙুৰ খাই উঠিলে বা অলপ ভুল বুজাবুজি হৈ গ'ল? আপুনি কোৱা কথাটো আপুনি অলপ যদি পিছুৱাই গৈ পেলাই চাই, এতিয়া যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত আছিল সৰ্বানন্দ সোণোৱালকে কওক আপুনি বা হিমন্ত বিশ্ব শৰ্মাকে কওক, এইসকল ব্যক্তি কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈছে। আৰু আটাইতকৈ যদি আপুনি দেখিব সদৌ অসম ছাত্ৰ সন্থাই কিন্তু এটা সময়ত গৈ পেলাই তেওঁলোকৰ বিৰুদ্ধে সকলোতকৈ ডাঙৰ আন্দোলনৰ নেতৃত্ব দিব লগা হৈছে। অসমত মই ভাবো এইটো এটা বৃহৎ এটা গণজাগৰণ আছিল। যি দুজন প্ৰাক্তন সভাপতি মুখ্যমন্ত্ৰী হৈছে, দুইজনৰ বিৰুদ্ধে আছু আন্দোলন কৰিব লগা হৈছে। এই যিটো পৰিৱেশ, এই পৰিৱেশটো মই ভাবো সকলোতকৈ বিব্ৰত কৰে আছুৰ কৰ্মীসকলক। আৰু দ্বিতীয় কথাটো হ'ল আছুৰ পৰা যোৱা যিসকল নেতা, তেওঁলোকে এতিয়া প্ৰবীণ দাই কৈছে যে আমি ইয়াতে চব একেলগে থাকিম, এখন কমন প্লেটফৰ্ম হ'ব আৰু ৰাজনৈতিক ব্যক্তি আমি চব থাকিলেও আমি কিন্তু এখন অৰাজনৈতিক মঞ্চ কৰিম। মই ভাবো এইটো এটা পচিবল কথা নহয়। তেখেতে যিমানে যি নকওক, মই আজি কৈছো অন ৰেকৰ্ড, আপোনালোকে লিখি থওক, এইটো এখন ৰাজনৈতিক মঞ্চ এইকাৰণে হ'ব নোৱাৰে। কালি যদি সদৌ অসম ছাত্ৰ সন্থাই কাৰ বিৰুদ্ধে এটা আন্দোলন কৰে, যিবিলাক ৰাজনৈতিক ব্যক্তি তেওঁলোকে এটা আদৰ্শ লৈ পেলাই হওক বা এটা বিভিন্ন কাৰণতে এটা দলত সোমাইছে, সেই ব্যক্তিসকলে ইয়াত কেনেকে আপোনাৰ এই মঞ্চখনৰ পৰা তেওঁলোকে কাৰ বিৰোধিতা কৰিব? সেইটোতো ক্লিয়াৰ, কোনোবাই নাথাকে। আজিৰ তাৰিখত এতিয়া প্ৰবীণ দা এই মুহূৰ্তত তেওঁ এটা সংগঠনটোৰ নেতৃত্ব লৈ আছে, এই কামখিনি লৈ আছে, কামখিনি আৰম্ভ কৰিছে। কিন্তু আজিৰ তাৰিখত তেখেতক কিন্তু কালি যদি BPF-ৰ যদি কিবা এখন যদি সংবাদমেল দিব লগা হয়, তেখেতে কিন্তু তাত বহিব লাগিব। নহয়, এটা কথা আপোনাক ক্লিয়াৰ কৰি দিওঁ, আপুনি জনা ভাল। মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিলো আৰু তাৰপিছত মই BPF-ৰ জেনেৰেল ছেক্ৰেটাৰী। কা আন্দোলন যেতিয়া হয় মই মোৰ সভাপতি কৈছো, মই প্ৰাক্তন সভাপতি, আছু প্ৰগ্ৰেম লৈছে 3 দিয়া গণসত্যাগ্ৰহ, মই তাত যাম। মই প্ৰবীণ দা উইথ ডিউ ৰেচপেক্ট আপোনাক সুধিছো, আপুনি যিটো দলত আছিল সেই দলটোৰ কা সম্পৰ্কত যিটো স্থিতি আছিল, এগৰাকী আপুনি সমাজ জীৱনত অত্যন্ত শক্তিশালী ব্যক্তি, আছুৰ সভাপতিগৰাকী অত্যন্ত শক্তিশালী ধৰি লওক, আপুনি সেই দলটোৰ যিটো স্থিতি তাক কৰবাত সলাব পাৰিলে নে বা হিন্দী কৰাব পাৰিলে নে? ডেফিনেটলি কা আন্দোলনত আমাৰ সভাপতিৰ মুখেদি আমাৰ পাৰ্টীয়ে কৈছে যে অসমীয়া জাতীয় জীৱনত আঘাত কৰিব পৰা কোনোবা সমস্যা যদি সৃষ্টি হয়, তেতিয়া আমি অসমীয়া সমাজৰ লগত। সেইটো আপোনাৰ স্থিতি নেকি? ডেফিনেটলি আপোনাৰ স্থিতি এইটো হয়। তেতিয়াহ'লে আপোনাৰ স্থিতিৰ প্ৰাক্তন সভাপতিৰ স্থিতি নে আপোনাৰ BPF-ৰ স্থিতি? BPF-এ কৈছিল আৰু BPF-ৰ স্থিতি যদি আপোনাৰ স্থিতি হয়, তেতিয়াহ'লে আপুনি প্ৰাক্তন সভাপতিৰ স্থিতি লোৱা নাই। মই প্ৰাক্তন সভাপতি হিচাপে মই ইয়াত অংশগ্ৰহণ কৰিছো আৰু কা আন্দোলনটোক ছাপৰ্ট দিব লাগে সেই কথাটো মই একচেপ্ট কৰিছো। মই আপোনালোকৰ এই সংগঠনটোৰ বিৰোধিতা কৰা নাই, সংগঠনটো খোলাৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে বুলিও কৈছো। আৰু মই ভাবো আছুৰ নামটো ব্যৱহাৰ কৰাটো মই আছুৰ সাংঘাতিক কিবা থাকিব লাগে বুলি মই নাভাবো। এইকাৰণে নাভাবো, আপোনালোকে আছুৰ প্ৰাক্তন হয়ে, এইটো কথা আপোনালোকে নাম দিলেও হয় নিদিলেও হয়, কিন্তু আপোনালোকে যিবিলাক কাম কৰিছে অতীতত বা অনাগত দিনত আপোনালোকে যিখিনি কাম নকৰো বুলি কৈছে, সেইখিনিৰ ওপৰত অসমৰ মানুহৰ বিশ্বাস আছে নে নাই বা আছুৰ নেতৃত্বৰ বিশ্বাস আছে নে নাই, সেইটো কিন্তু চাব লগা কথা। মই অকণমান বিৰতি ল'ম। হয় ছাইদুল, মই অকণমান বিৰতি ল'ম। আৰু প্ৰবীণ বড়ো ডাঙৰীয়া, মই ছাইদুলে যিখিনি কথা কৈছে মই অকণ যোগ দি দিছো। ছাইদুলৰ মানে একেবাৰে সাৰমৰ্মটো শেষ পইণ্টত এনেকুৱাকে ক'ব বিচাৰিছিল যে আপুনি এজন প্ৰবীণ বড়ো, আনফালেদি আপুনি BPF-ৰ সাধাৰণ সম্পাদক, কিন্তু আপোনাৰ যিটো একক স্থিতি সেইটো আপুনি দলীয়ভাৱে কিমানখিনি কাৰ্যকৰী কৰি দেখুৱাব পাৰিলে? অৰ্থাৎ কা আন্দোলনৰ বিৰোধিতা আপুনি ব্যক্তিগতভাৱে কৰিছে, কিন্তু BPF-এ কিমান পৰ্যায়ত সেই সময়ত বিৰোধিতা কৰিব পাৰিলে? কাৰণ সেই সময়ত BPF-ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত আছে, চৰকাৰে কাৰ সম্পূৰ্ণ সপক্ষত আছে। হাগ্ৰামা মহিলাৰ সেই সময়ৰ যিটো ষ্টেটমেণ্ট, তেওঁ এটা দূৰত্ব বজাই চলিছে। আপুনি এককভাৱে কৈছে, কিন্তু আপোনাৰ দলটোৰ স্থিতি কি? ছাইদুল, সেইটোৱেতো মই আৰু এটা কথা কৈ দিব খুজিছো একেলগে। যেতিয়া তৰুণ গগৈ চৰকাৰ আছিল, তেতিয়াও BPF আপোনাৰ সহযোগী দল আছিল। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় দল সংগঠনে NSPCৰ বিৰোধিতা কৰিছিল আৰু ঢলপুৱাতে কেইবাবাৰো পিটন খাইছে।
তেতিয়াৰ সময়ত কিন্তু BPF-ৰ এই স্থিতিটো প্ৰবীণ দাহঁতে যেনেকে BPF-ৰ স্থিতিটো সলাব পাৰিব লাগিছিল সেইটো নোৱাৰে আমি বুজি পাওঁ লিমিটেশ্যনটো মই কোৱা নাই আপোনাক যদি কোৱা নাই দলীয় যিটো স্থিতি সেইটো সলাব নোৱাৰে গতিকে যদি দলীয় স্থিতিটো সলাব নোৱাৰে আপোনালোকৰ দলীয় স্থিতিটো এই মঞ্চখনত যে নাহিব সেইটোৰ ওপৰত আমাৰ সন্দেহ আছে একজেক্টলি সেই কথাটো ঠিক আছে আমি অকণমান বিৰতি লৈ লৈছো প্ৰিয় দৰ্শক তাৰপিছত আমি পৰৱৰ্তী অংশলৈ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছো আজিৰ অনুষ্ঠানটোৰ শেষ অংশলৈ আমি শেষ কৰিম এতিয়া মই শংকৰ প্ৰসাদ ৰয় মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো মানুহৰ মনত যিবিলাক প্ৰশ্ন হৈছে বহুত আছে মই নিজে আজিৰ দিনটোত যিখিনি কথা শুনিছো ধৰক বহুতৰ তিনিটা কথা মই আপোনাক ক'ম বহুতে ভাবিছে যে আছু যিহেতু আজিৰ দিনত বিজেপিৰ সম্পূৰ্ণ বিৰোধী স্থিতিত আছে গতিকে প্ৰাক্তন আছুসকলে যিটো সংগঠন কৰিব সেইটো বিজেপিৰ সমৰ্থনত কৰিব 1 2 বহুতে ভাবিছে অসম গণ পৰিষদৰ লগত এটা এজিপিৰ এটা দূৰত্ব গতিকে এই প্ৰাক্তন যিসকল এতিয়া আছুৰ প্ৰাক্তন কৰ্মী তেওঁলোকক লৈ পেলাই যিটো সংগঠন হ'ব এইটো আওপকীয়াকৈ অগপটোক শক্তিশালী কৰিব 3 নম্বৰ আহি থকা দিনত বুবু বাবাকে ওলাই আছে যে হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিব নে নাথাকে ঠিকো নাই ভৱিষ্যতলৈ হয়তো তেওঁ অগপটোকে শক্তিশালী কৰিবগৈ নেকি আৰু অগপটোক শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই এনেকুৱা এখন প্লেটফৰ্ম বনাইছে য'ত গোটেই সোপা থাকিব খালে শিঙিয়ে মানে একদম এই যিটো কথা আমি ক'লো তেল পানী একেলগ নহয় কিন্তু চব একেলগ হ'ব তাত গোটেইখিনি খিচিৰি হৈ পেলাই এখন মঞ্চ হ'ব আহি আছে দিনটো গতিকে তাৰ প্ৰস্তুতিটো আৰম্ভ হ'ব এতিয়া এই আপোনালোকৰ যোগেদি এনেকুৱা তিনিটা কথা ওলাই আছে গতিকে এইবিলাকো মানুহক কৰবাত বিভ্ৰান্তত পেলাইছে এই বিভ্ৰান্তবিলাক মই আজি অসমৰ ৰাইজক ক'ব খোজো আমি কোনো বিজেপি এজিপি কংগ্ৰেছ CPM CPI কাৰো কোনো পলিটিকেল পাৰ্টিক সহায় কৰিবৰ কাৰণে এইটো নহয় নাম্বাৰ 1 আমাৰ এখন সংবিধান থাকিব আৰু তাত উল্লেখে থাকিব টোটেলি নন পলিটিকেলি নিজে নিজে য'ত কৰে কৰক কিন্তু ভৱিষ্যতৰ দিনত এখন পলিটিকেল প্লেটফৰ্ম নহয় ইয়াৰ পৰা কোনো পাৰ্টি দিয়া নহয় সেইটো থাকিব নাম্বাৰ 1 কোনো বিজেপিৰ কাৰণে কোনো কংগ্ৰেছৰ কাৰণে এজিপিৰ কাৰণে এই আলোচনা নহব ইয়াত হোৱা আগতে অলপ আগতে কৈছো ইয়াত হোৱা আলোচনাবিলাক নিজৰ নিজৰ প্লেটফৰ্মত তেওঁলোকে আগুৱাই লৈ যাব লাগিব পাৰে নোৱাৰে সেইটো তেওঁলোকৰ কথা ছেকেণ্ড কথা হিমন্ত বিশ্ব শৰ্মা সোণোৱালৰ এই কথাবিলাকত এই কিটো আমি কেতিয়াও নোসোমাও এইবিলাকত নাযাওঁ তেওঁলোকৰ নিজৰ নিজৰ কথা আৰু এইটো ক্লিয়াৰ আৰু তাৰ লগে লগে আৰু এটা কথা কওঁ শেষত আমি অলপ ভালকে আলোচনা আছুৰ লগত যেনেকে মুকলিকে হ'ব লাগিছিল সেইটো হোৱা নাছিল বা যিটো প্ৰক্ৰিয়াৰে হৈছিল সেইটোত মানে আছুৱে সন্দেহ আছিল আজি যিটো মই বুজি পালো আমাৰ দীপাংকৰ নাথৰ পৰা মই আজি ৰাজহুৱাভাৱে তেখেতক অনুৰোধ জনাইছো আমি আলোচনা কৰিব খোজো গোটেই বিষয়টো লৈ এইটো আলোচনাৰ অতি সোনকালে এটা দিন বাৰ দিব বুলি আমি আশা কৰোঁ বহুত ধন্যবাদ মই প্ৰবীণ বড়ো ডাঙৰীয়া কথাটো এনেকুৱা হৈছে নেকি যে যিবিলাক মানুহে ৰাজনীতি কৰিলে কিন্তু সফল হোৱা নাই কোনোবা কংগ্ৰেছত কোনোবা বিজেপিত কোনোবা এজিপিত কোনোবা অজাপত কোনোবা XYZ কিবা কিবি ৰাজনৈতিক দলত ইলেকশ্যন খেলিছে নাই হোৱা সফল তাৰপিছত তেওঁলোকক ৰাজনৈতিক এটা জখলা লাগে আৰু তাৰ ভেটিটো নিৰ্মাণ কৰিবৰ কাৰণে এই কুচকাৱাজ সেইবিলাক যিবিলাক ভৱিষ্যত কথাটো মই ক'বলৈ নাযাওঁ আৰু ৰাজনীতিৰ ক্ষেত্ৰত উত্থান পতন আছে আজি মই ছাকচেছ হোৱা নাই অহাকালি মই ছাকচেছ হ'ম আজি মই হয়তো অহাকালি ছাকচেছ নহ'লে অসমৰ মুখ্যমন্ত্ৰী মই হ'ব পাৰোঁ এইটো ডাঙৰ কথা নহয় সেইটো লৈ মোৰ লুক আউট নহয় মোৰ কথা হ'ল যে আমি এণ্টি আছু নকৰাকে আছুৰ বিৰোধিতা নকৰাকে এটা সংগঠন কৰি পেলাই আমি প্ৰাক্তন আছুৰ প্ৰাক্তন কৰ্মীসকলক ফাইনেন্সিয়েলি ল'ৰা ছোৱালী শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব পাৰোঁ নেকি সেই কথাটোৱে মূল লক্ষ্য গতিকে মূল লক্ষ্যটো এইটো তাত পলিটিকেল কোনোবাই যদি আমাৰ হামলা দিয়ে আমাৰ ক'বলগীয়া একো নাই আমি সেই হামলাটোত শৰণাপন্ন নহওঁ কাৰো দ্বাৰা প্ৰৰোচিত হৈ পেলাই এইটো পলিটিকেল লাইনত এই প্লেটফৰ্মৰ পৰা নিবলৈ কোনোদিনে চেষ্টা নকৰোঁ আৰু সেইটো সংবিধানত লিপিবদ্ধ থাকিব ইয়াৰ পৰা তেৰি বেৰি কোনে কৰিব নোৱাৰে কাৰোবাৰ ৰাজনীতি কৰিব ইচ্ছা কৰিছে তেওঁলোক ওলাই যাব তেওঁলোক জখলা হিচাপে ইউজ কৰিবলৈ দিয়া নহ'ব আৰু এইটো যোগেদি জখলা হৈ যদি কোনোবাই কৰিম বুলি ভাবিছে তেওঁ এখন মূৰ্খ ৰাজ্যত বাস কৰিছে গতিকে ভৱিষ্যত পলিটিকেল কি হ'ব নহ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিব বা এজিপিৰ কি অৱস্থা হ'ব সেইটো আমাৰ লুক আউট নহয় আমাৰ কথা হ'ল আছুৰ এণ্টি নকৰাকৈ সকলোবিলাক যি আছুৰ প্ৰাক্তন কৰ্মীসকল যিবিলাক ৰাজনীতি কৰিছে সেইবিলাকে এখন মঞ্চত একত্ৰিত কৰি আমি ফাইনেন্সিয়েলি আছুৰ প্ৰাক্তন কৰ্মীসকলৰ পৰিয়াল আৰু ল'ৰা ছোৱালীক ফাইনেন্সিয়েলি চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত কেনেবা সহযোগ কৰিব পাৰে সেইটো দীপাংকৰ নাথ এতিয়া এখেতসকলে যিখিনি কথা ক'লে এখেতসকল এতিয়া অন্যতম আহ্বায়কে এই দুয়োগৰাকী প্ৰাক্তন সভাপতি ক'ৰবাত আমাক উপদেষ্টা হিচাপে ৰাখিছে কমিটিখনত আহ্বায়ক নহয় উপদেষ্টা নহয় মই ক'লোৱে যে ইয়াৰ আগত এটা মানে
এবাৰ সাপে খালে কেঁচুলৈকেও ভয় বুলি কথা এটা আছে তো ইয়াৰ আগত এই সমিতিখনৰে নেতৃস্থানীয় যিবিলাক ব্যক্তি যোৱাকালি ডিব্ৰুগড়লৈ যিগৰাকী ব্যক্তিৰ লগত আন দুগৰাকী ব্যক্তিও গৈছিল কিন্তু এগৰাকী তাৰে এজন ব্যক্তিয়ে কা আন্দোলনৰ সময়ত মই অলপ আগতে কৈছো যে যি সময়ত অসমৰ ৰাইজ ৰাজপথত আহিছিল যি সময়ত 5 গৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰা হৈছিল সেই সময়ত প্ৰাক্তন বুলি তেওঁলোকে গৈ পেলাই প্ৰাক্তন ছাত্ৰ সন্থাৰ প্ৰায় 200 মান কৰ্মীয়ে গৈ সেই সময়ৰ মুখ্যমন্ত্ৰীক গৈ গামোচা পিন্ধাই বাহবা লৈ আহিছিল তাৰমানে গোটেই সংগঠনটো মানে আমি সেইদিনাখন আমি একটা লজ্জিত হৈছিলো গতিকে এই যে এবাৰ সাপে খালে কেঁচুলৈও ভয় এই কথাটো ভাবিও অসমৰ সকলো জিলা ছাত্ৰ সন্থাসমূহে শংকিত হৈছে যে এইবোৰ এনেধৰণৰ ঘটনা এটা হবলৈ গৈ আছে নেকি কিন্তু মই এইটোৱে কৈছো যে তাত যদি তেওঁলোকে প্ৰাক্তন গঠন কৰা বিষয়টো আমাৰ মাজত আলোচনা হৈছে তেওঁলোকে যদি এই বিষয়টো আলোচনা কৰি আমি প্ৰথমৰ পৰা এটা কথা কৈছিলো যে আসু বা সদৌ অসম ছাত্ৰ সন্থা নামটো নথকাকে কিবা এটা আপোনালোকে যদি খুব পজিটিভ কাম এটা কৰিব খুজিছে এটা এনজিঅ'ৰ নিচিনাকে খুব ভাল সহায় কৰা এটা সংগঠন হিচাপে কাম কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে তেনেকুৱা সংগঠন কৰিলে আমাৰ আপত্তি কৰিবলৈ একো কথা নাই কাৰণ ছাত্ৰ সন্থাৰ প্ৰাক্তন বহু মানুহক আমি এতিয়াও সকাহ দিব পৰা নাই বা যি ধৰণে আমি হয়তো খবৰ ৰাখিব লাগিছিল পৰা নাই এইটো সঁচা কথা গতিকে আমি সকলো প্ৰাক্তনকে আমি সদায় শ্ৰদ্ধা সহকাৰে চাই আহিছো আৰু তেওঁলোকে আমাৰ জিলাবিলাকত আমাৰ একোটা শক্তি হৈ আছে এতিয়া গতিকে এই একাংশৰ দুই এটা কথাক বাদ দি পেলাই বাকী কথাবোৰতো ঠিকে চলি আছে মই কৈছোৱে যে ডিব্ৰুগড়ত এগৰাকী ব্যক্তিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক গৰাকী ইনভলভ হোৱা এটা গোচৰত একদম মই শেষ কৰিব লাগিব 1 মিনিটৰ ভিতৰত শেষ কৰক মই ভাবো এই যিবিলাক বিষয় সমাধান হ'ব বৰ ডাঙৰ ইছ্যু হৈ থকা নাই কিন্তু মই আজিৰ তাৰিখত জাতীয় সংগঠনবিলাকৰ সন্মুখত যিবিলাক প্ৰত্যাহ্বান আৰু সংকট থিয় হৈছে এই সংকটবিলাক কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে যিটো ছাৰ্ভে কৰিছিল সেই ছাৰ্ভেত যুৱচামৰ যিটো ইণ্টাৰেষ্ট আছুৰ প্ৰতি বা যিটো আগ্ৰহ সেই আগ্ৰহটো একেবাৰে কমি যোৱা এটা আমি ফলাফল আমি দেখিছিলো গতিকে তেনেকুৱা প্ৰেক্ষাপটত মই ভাবো সদৌ অসম ছাত্ৰ সন্থাই ব্যাপক সাংগঠনিক সংস্কাৰৰ প্ৰয়োজন অনুভৱ কৰিব লাগে আৰু মই ছাত্ৰ সন্থাক কেতিয়াও উপদেশ দিয়াৰ মোৰ ধৃষ্টতা নাই তথাপি মই কৈছো যে ক'ৰবাত এতিয়া আছু বুলি কৈ পেলাই যিবিলাক বদনাম প্ৰাক্তনসকলৰ পৰা আহে সেইখিনি ক'ৰবাত এৰাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনা ল'ব লাগে লগত মই একেবাৰে বিনম্ৰভাৱে কৈছো সদৌ অসম ছাত্ৰ সন্থাৰ কিন্তু প্ৰত্যাহ্বান এটা সময়ত যেতিয়া চৰকাৰ কংগ্ৰেছৰ আহে NSY দিয়ে এতিয়া বিজেপিৰ আহিছে ABVP নিচিনা সংগঠনবিলাকে দিছে এই যিবিলাক কথা এইবিলাকতে মানে সদৌ অসম ছাত্ৰ সন্থাই ব্যস্ত থাকিব নোৱাৰিব কাৰণ কাম বহুত আছে এইবিলাক কাম কৰিব লাগিব এই কামবিলাক কৰিবৰ কাৰণে যিটো গণভিত্তি লাগে সেই গণভিত্তি মই ভাবো আটাইতকৈ যিটো মূল স্তৰ আছুৰ কৰ্মীত বাদ দি পেলাই এই প্ৰাক্তন যিসকল কৰ্মী আছে ছাত্ৰ সন্থাৰ সেইখিনি আৰু সেইখিনিৰ লগত সংঘাত কেতিয়াও হ'ব নালাগিব কিন্তু এটা কথা ঠিক যে এই প্ৰাক্তন যিসকল একেবাৰে বেয়া কাম কৰি থৈ গৈছে সেইখিনি কিন্তু কেতিয়াও ছাত্ৰ সন্থাৰ নামত যাতে আকৌ বেয়া কাম কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা লোৱাৰ কোনো কাম ক্ষমতা আছুৰ নাই কিন্তু এটা জনমত এটা গঠন কৰিব লাগিব যাতে তেওঁলোকে ক'ৰবাত সেইখিনিত বাধা পায় নিশ্চয় মই আপোনালোক চাৰিওগৰাকীকে শেষত ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক মই কৈছোৱেই যে আছু বনাম আছুৰ প্ৰাক্তন কৰ্মীসকলৰ নতুনকৈ গঠন হ'বলগীয়া সংগঠন এই বিষয়টো আজি আমি আলোকপাত কৰিলো এই কাৰণেই যে ডিব্ৰুগড়ত এটা অনাহুত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আছু আৰু আছুৰ প্ৰাক্তন কৰ্মীৰ মাজত এটা নতুনকৈ জন্ম হ'বলৈ ওলোৱা এটা সংগঠনৰ এই আৰম্ভণিতেই ক'ৰবাত গণ্ডগোল হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আৰু এখেতসকলে যিখিনি কথা ক'লে এতিয়া বিচাৰৰ দায়িত্ব আপোনালোকলৈ এৰিছো আহি থকা সময় ক'ব সঁচাকৈ নতুনকৈ গঠন হ'বলগীয়া এই আছুৰ প্ৰাক্তন কৰ্মীসকলে কি কৰিব বিচাৰিছে ৰাজনীতি সঁচাকৈ কৰিব বিচাৰিছে নে অৰাজনৈতিকভাৱে সমাজৰ সেৱা কৰিব বিচাৰিছে বা সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল প্ৰাক্তন নেতা কৰ্মী আছে তেওঁলোকক সঁচাকৈ ক'ৰবাত সকাহ দিব বিচাৰিছে আহি থকা সময়ে ক'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ নেতৃত্বই সেই সংগঠনটো কেনেদৰে সহযোগিতা কৰে বা তেওঁলোকৰ কৰ্ম পদ্ধতিক কাৰ্য ব্যৱস্থাক কেনেদৰে সমৰ্থন কৰে সেয়াও কিন্তু আহি থকা দিনত আমি লক্ষ্য কৰিম ইয়াৰ লগে লগে আজিৰ অভিমতৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ